বাছা কাহিনী শেষ আই এম কামিং ঐ পাছা খাবি নেকি? অ মাই চাহ খাব লাগছি যা অলপ লৈ আহ এক কাপ হ'ব দে পাহানো দে মই হ'ব দে মাই চেনি অলপ বেছিকৈ নিদিবি অলপ কমকৈ দিবি ডায়েবেটিছ হৈছে নহয় অলপ কমকৈ দি পেলাই আনিবি যা তাই যাইছে যাম বুলি কৈছি নাপায় ঐ মাই আইতাৰ অসুখ হৈ আছে নহয় খবৰ লৈ আহোঁ ৰ ভালকে যাবি তই বেমাৰ বাৰে ভাল হৈছে মাত্ৰ দে হ'ব দে মাই যাম দে ভালকৈ দে হ'ব দে মই চাহিনী আনগৈ দে হ'ব দে মাই মই অলপ বাতৰিকে পঢ়ি আছোঁ চাহ কাপ লৈ আহ অ মাই মই যাওঁ দে ভালকে যাবি অ মাই থাক দে বাচা ভালকৈ দাদিৰ অসুখ গেছি কুকবা দে দে ভালকৈ থাকবি মই যাওঁ দে মাই অ মাই মাই অ মই দে কৰোণা অ মাই ক'ত গেলি তই অ মই দে কৰোণা কৰোণা বেপাৰ নেকি অ মাই অ তই ঘুমি আছা নেকি কৰোণা বেপাৰ নেকি তই ঘুমি আছে তোৰ কিবা বেমাৰ চেমাৰ হৈছে নেকি মই গমেই পোৱা নাই নহয় সৰু পুতেৰে মোক খবৰ দিলিহে মোক দেখোন কিমানবাৰ দেখাই পাইছি খবৰেই নেদে মই যাম ৰ বাচ্চা তোক মই নিম ৰ মেডিকেলকে নিম তোক নিবাহে মই আছোঁ তোক মই মেডিকেলকে নিবা আহিছিলোঁ তোৰ সৰু পুতেৰে নাচাই নহয় মইহে নিবা লাগব তোক মই নেলি মানুহ নাই নহয় তোৰ তাতে মই মৰাত গ'লে ইয়াতে থাকিম মই এখন ঘৰে যাবা নোৱাৰিম তই এতিয়া গাটো ভাল পাইছা না পিল চিল কোনোবাই আনি দিছে না তোক জিলাচোন হ'ব দে দে মই অলপ আছোঁ দে মাই এই সময়ত থাকি আহিব নোৱাৰা হৈছোঁ মোৰ অৱস্থা বেয়াই দে এই উপুই নামেছি মোক গল কিবা মাৰি পেলাই এই উপুই মাৰছি মোক তই ভাল পাইছ না মই অলপ ভাল পাইছোঁ দে উপুক কিন্তু মই মাৰিম কেতিয়াবা মাৰবাই নকৰিবি ভাল নহয় এই মাতে অলপ উঠছোঁ মুখাত ধু তই অলপ ঘূৰা ঘূৰা কৰচোন তেহে মাৰ দেহাটো ভালে থাকিব মই নৰিলে কি কৰিম অলপ ঘূৰা ঘূৰা কৰিলেহে তই ভাল পাবি ফুৰি ঘূৰা পূজা বুলি দুজন চল ধৰা নাজিয়ে আছে মোক চোন ধৰে ধৰবা দে বাবা খেলা চলিব ক'ত পাম তো ক'ত পাম মোক ধৰবা নৰে পচন্দ ধৰাই এতিয়া তোৰ ধৰিব ফুৰবা যাব আৰু মস্ত পূজা খানিছি পরলতি বড় কঠিন বাসা পরলতি বড় হয়ে যাবো তোর পিছিয়ে পেলারে কমতে বলছো ওই দেখ তোর এত ঘরত লাগিয়েছে তোর কিন্তু আসামের বাইরে নাই মানে তোর অপু বন্ধু তোর ডাঙর বস্তু তোর বস্তু এদের মধ্যে গুলে মারিম একদম লগি ও দেখ তুই তাক জিগলা করবি প্রভাবটাও করবে ফেলে দে খালবে ফেলে দে বন্দুক দিয়ে গুলে গেলে মুখ না পা তো জিগলা করবি এই মজেল তো তোর ও তোমার মজেল যাও বেটা ওখান লাগি মজেল যা কুসু খাই জন্য শিবে তাক যা ইয়াতে আহিছো ৰবা তোমাৰ অলপ দেউতাৰ লগত অলপ কথা আছে দে যাক মই অলপ আগত
তাৰ পিছে কিয় আহিল? এটা কথা হৈছে ৰ'ব, সেইদিনা যি মই অপুক গ্ৰেপ্তাৰ কৰিব গৈছিলোঁ, গ্ৰেপ্তাৰ কৰিব নোৱাৰিলোঁ নহয়। গ্ৰেপ্তাৰ কৰিব নোৱাৰিল? কিয়? কিয় মানে সি DSP বুলি আপুনিতো মোক কোৱা নাই। সি দেখোন DSP, মই এতিয়াহে গম পালোঁ। কি কম এতিয়া? সি DSP কাম নহয়, DSP ৰিটায়াৰ হৈ গৈছে। ইয়াক গ্ৰেপ্তাৰ কৰাটো ইমান সহজ কথা নহয়। সি এসময়ত বিৰাট নামজাতা DSP আছিল। নাম যাতাই হওক, কিবাই হওক, তাক গ্ৰেপ্তাৰ কৰিব লাগিছিল নহয়। নাই নৰিম দিয়ক, সি আৰু বহুত ওপৰত লাগি চিনাকি আছে। নিয়াই কিটান পাম, মই মৰাৰ পিছত তাক গ্ৰেপ্তাৰ কৰিবই লাগিব। গ্ৰেপ্তাৰ বাৰু কৰিম, কিন্তু মোক কিছুমান ডকুমেণ্ট লাগিব ইয়াক গ্ৰেপ্তাৰ কৰিবলৈ। তাক গ্ৰেপ্তাৰ কৰক, যি লাগে, দহজ লাগে, কিবা লাগে, মই চব দিম। তাক গুলি মাৰি শেষ কৰি দিম। মই বাৰু চাম, এতিয়া মই আহোঁ দিয়ক। যাওক নহ'লে, অঁ যাওক। এটা ডাঙৰ কথা হ'ল নহয়। কি কথা? পুৰণা কাইটোক মাৰিবচোন ন। চাউল হৈছোঁ, পূজা আগে কি কৰিব পাৰোঁ ইয়াক? পুৱাই পিষ্টল অৰ্ডাৰ দিছিল ই। যিমান অৰ্ডাৰ দিবা দিয়া, যদি বস্তু থাকিব, যিমান অৰ্ডাৰ দিয়ে সি মোক একো কৰিব নোৱাৰে। তোক আৰু পাৰিব না কম্ফু মাষ্টৰটো। মই পাৰব না, পূজা আগে কামটো কৰিব লাগিব। মই বেচা কৰি টান টান যাওঁ দে মই। হেল্ল', কালি তোমাক মই যাম বুলি কৈছোঁ না, মই ৰাস্তা পাইছোঁ। তোমাক মই কালি আহিলে তই নিমিম নেকি? যাই আছোঁ ৰ। মা কৰিব আহ ৰ। দেখি ৰ। বল না। পুকে মারছে তাড়াতাড়ি কোমর কাম আছে। যাবি ৰ। এই 3 সপ্তাহমান হ'ল দেখাই দেখি ৰাখিছোঁ। মোক দেউতাই ঘৰৰ পৰা ওলবাই দিয়া নাই তোৰ লগ হ'ব বুলি। এতিয়া কি কথা কৈছে ক, মোক দেউতাই দেখি মাৰিব। যাবি ৰ, মাৰিবতো আধা মৰা হৈছে। এটা কথা কচোন, তোৰ দেউতাক কিয় মাৰিব লাগে? দেউতাই কিহৰ শক্তি জানা? নাজানা তই, মই কওঁ শুন। একদিন দেউতাই ময়ে চাকৰি কৰিব আহিছিলোঁ। দেউতাই জোখমাখত নিমিলিল, সেইকাৰণে চাকৰিটো নহ'ল। চাকৰিটো হ'ল, সেইকাৰণে দেউতাৰ লগত মই শুলোঁ। এতিয়া মোক নামাতেও, একো নকয়ও। আজি সি বৰ উৎপাত কৰি আছিল মিটিঙত, সেইকাৰণে মাৰিছোঁ ইয়াক। মোক যে গোটেই যি যাওঁ ঘৰত পাৰি যে গোটেই জেগাত বেয়া হৈছিল। এতিয়া সেইকাৰণে মাৰছি। তই আমাৰ তই বড়ি গাইছে তাক পিয়ানো দি দিবি গোটেই একো কৰে। মই মাল্লা কৰি দেউতাই মোক মাৰিব। বহ, খাই যাবি দে। আৰু এটা কথা, দেউতাই কবি তই যায়, আংকালৰ মোৰো হাত দিবি। তেতিয়াহ'লে ভালে কাম কৰিলি দে। মাছক আজি মই অপুক মই চেতলে বনাম বুলি ভাবছোঁ। ইমান ভাল কাম এটা কৰি দিছোঁ, কি বৈদ্য বস্তু এটা আনি দিছোঁ, অপু সেইটো চেটেল কৰি দি আৰু এতিয়া কিবা খুৱাও আমাক। আৰু ইয়াক পে'মেণ্টটো দিয়াই নাই, ইয়াক পে'মেণ্টটো দি। খুৱাম নে বাবা, ভাল বস্তুৱে খুৱাম, আগে তাক চেটেল কৰি ল'ম। তহঁতে বচোন, মই পইচা দিলোঁ হ'ব। তই যে এইটো লৈছা, অপুক এইটো ফিনিছ কৰিব পাৰিবি নাই, চেটেল কৰিব পাৰিবি নাই? পূজাত মাহে তাক চেটেলে বনাম। যিহেতু জীৱন কৰলা ধ্বংস, মাৰি পেলো তাক। এইবাৰ কাহিনী গম পাই। কাহিনী শেষ। I am coming. Hello, I am coming.